ও নীলা নীলা খবে মাজনী বগা কৈ কাগজতে ও ৰাতি 12 বজাতে মাজনী চিঠি লিখো তোমালে ভাৱনা সাগৰতে প্ৰেমৰে ঢৌ উঠিলে ভাৱনা সাগৰতে প্ৰেমৰে ঢৌ উঠিলে ও মাজনী জবন জুয়ে কলিজা খাই তুমি জানানে জবন জুয়ে কলিজা খাই বুপাৰ কিতা ৰ জবন জুয়ে কলিজা খাবলে নোপোৱাৰ আগতে আজি তহঁতক আমেৰিকাৰ এগৰাকী ইংলিছ টিচাৰে কলিজা খাব। আমেৰিকাৰ ইংলিছ টিচাৰ আজি আমাৰ কলিজা খাব। তহঁতে আগতে ভয় খাইছিলি কিন্তু আজিকালি যে হাঁহিছ কাৰণটো কি? ছাৰ আমি ইংলিছত আল্ট্ৰা প্ৰ মেক্স বনি গলো। বাপৰে ইমান খাটাৰা। হ'ব দে মোৰ মান সন্মান ৰাখিবি বুলি আশা কৰিলোঁ। খাটি আমেৰিকা নহয় দে, ব্যক্তিজন অসমৰে হয়, আমেৰিকাত টিচাৰ কৰে, অসমীয়া ধুনীয়াকে জানে, চিন্তা কৰিব নালাগে। হ'ব দিয়ক ছাৰ, খাটি গাঁৱলীয়া ইংলিছ মাৰি দিম যাও। ঠিক আছে। বন্ধুসকল, ভিডিঅ'টো যদি আপোনালোকে স্কিপ কৰিম বুলি ভাবিছে তেনেহলে ভুলতো স্কিপ নকৰিব। ইয়াৰ পাছত কি কি হ'বলৈ গৈ আছে চাই থাকক। গুড মৰ্নিং ছাৰ। গুড মৰ্নিং ছাৰ। গুড মৰ্নিং ছাৰ। মৰ্নিং গুড মৰ্নিং। ছাৰ প্লিজ প্ৰথমে বহি লওক। ঠিক আছে বহিলোঁ। হোৱাটছ ইউৰ নেম প্লিজ এক্সপ্লেইন ওৱান বাই ওৱান। অ'কে। হেল্ল' ছাৰ, মাই নেম ইজ উৰেকান্ত। মানুহে কয় মোক শান্ত হিষ্ট হুষ্ট পুষ্ট মহাদুষ্ট। Wow, nice name. And your title? Yes, sir. My title is Dihinia. That means Urakanto Dihinia. Hey, babe, khai bhal lage hoteler singra. Wow, what a beautiful name. Wow. Nice to meet you. Thank you so much, sir. Hi, hello, sir. Mur naam hoise Sani. Moi khau thanda pani. Mur upadhi hoise Borua. Besike khuar babe manuhe koy muk bhutua. What a name. Sani, খা তুমি পানী, বৰুৱা মানুহে কয় ভুটুৱা। Thank you so much, sir. Okay, add your name please. ছাৰ মাই নেম ইজ হৰি। মই কোনোদিন পিন্ধা নাই আজিলৈকে হাত ঘড়ী। ভালদৰে ওপৰলৈ লক্ষ্য কৰক, ৱাল ঘড়ী এটা ৱালত আছে লাগি। হে বাটটো সহি হে? Yes, sir. হে বাবা আমি দাঁত নিকটাই হাঁহি আছো। বৰ টেলেণ্টেড ষ্টুডেণ্ট দেই। আমেৰিকাত ইমান দিন মই চাকৰি কৰিলোঁ, তোমালোকৰ দৰে টেলেণ্টেড ষ্টুডেণ্ট কিন্তু মই দেখা নাছিলোঁ। নামেই যাৰ পৰিচয়, অ' মাই গড। ঠিক আছে, তোমালোকে বাৰু ইংলিছ গ্ৰামাৰ কথা জানানে? কিয় নাজানিম ছাৰ, কিয় নাজানিম। উই আৰ আল্ট্ৰা প্ৰ মেক্স ষ্টুডেণ্ট। মজা। কনফিডেন্স ইজ ভেৰি ডেঞ্জাৰাছ। চেল্ফ কনফিডেন্স ইজ অলৱেজ হেল্প দেম। অ'কে, বাৰু কিমান জানা? আপুনি যিমান সোধে সিমানে জানিম ছাৰ। হে মজা। চেল্ফ কনফিডেন্স কৈছো ন, বঢ়িয়া আছে তোমালোকৰ। এনে তোমালোকে ভাৰ্ব কথা জানানে? ভাৰ্ব ছাৰ? ভাৰ্ব। ইন ফেমিলিয়ে কিয় নাজানিম বা হে। মজা। কৈ যোৱা। হ'ব ছাৰ, ভাৰ্ব মানে হৈছে ভাবি থকা। কোনোবাই শুই ভাবে, কোনোবাই আকৌ উঠি ভাবে, কোনোবাই হাঁহি ভাবে, কোনোবাই কান্দি ভাবে, কোনোবাই ৰাতিপুৱা শুই উঠিয়াই ভাবে, কোনোবাই আকৌ ভাত খাই থাকোঁতে ভাবে, কোনোবাই যদি বহি ভাবে, কোনোবাই আকৌ খোজকাঢ়ি ভাবে। হয় ছাৰ, এতিয়া আপুনি পুতুককে থিয় হৈ কেনে মুখখন বেকা কৰি কেনে কিবা এটা ভাবিছে, এয়া হৈছে ভাৰ্ব। হে প্ৰভু, ভাবিছিলোঁ সঁচাকে টেলেণ্টেড। এয়া কেনেকুৱা ধৰণৰ টেলেণ্টেড? হে প্ৰভু, কি মোৰ লীলা, কলৈ তুমি লৈ আহিলা? ভাৰ্ব বোলে ভাবি থকা। নহয় মানে ছাৰ, ভাবি থকাটো ভাৰ্ব। মই কটাই মাৰো বৰুৱা। ছাৰ তেখেতো এজন হৈছে ভাৰ্ব। তেখেতেও কিবা এটা ভাবি আছে। আপুনি যেনেকে ভাবি আছে আপুনিও ভাৰ্ব। মানে আমি ভাবিয়ে থাকোঁ। সেইটোক ভাৰ্ব বুলি নকয়, ভাৰ্বটোক অসমীয়াত ক্ৰিয়া বুলি কয়। ক্ৰিয়া যেনে যিয়ে কৰা বা হোৱা বুজায় তাকে ক্ৰিয়া বোলে। কিবা এটা কাম কৰিছ ডু, কৰবালৈ গৈছ গ, শুই আছ শ্লিপ, সেইবিলাক ভাৰ্ব। মানে বস্তুটো অকনমান ওপৰৰ লেভেলৰ আছিলেগে যে, সো মানে আমাৰ ব্ৰেইনটোৱে ঢুকি নেপালেগে। সৰি ছাৰ। ছাৰ, উই আৰ ৰিয়েলি সৰি এণ্ড উই হোপ
কৰি দিছে হ'ব বোপাই তোমালোকৰ টেলেণ্ট তোমালোকৰ জ্ঞানৰ কথা মই গম পাই গলো ভাৰ্ব কেই প্ৰকাৰ গম পাও নে নোপোৱা এইটোতো ছাৰ বহুত দিনৰ আগতে আমি পঢ়িছিলো তো কিবা মেইন ভাৰ্ব ৰেগুলাৰ ভাৰ্ব ইৰেগুলাৰ ভাৰ্ব তেনেকুৱা আছে নেকি ওকে ঠিক আছে হে তিনিটা ভাৰ্বৰ বিষয়ে কোৱাচোন মেইন ভাৰ্ব মানে কি এটা সিম্পল ছাৰ মেইন ভাৰ্ব মানে হৈছে ধৰি লওক প্ৰধান আৰু যেনে এতিয়া আমাৰ স্কুলখনৰ এক্সাম্পলটোকে দিছো আমাৰ ছাৰ হৈছে প্ৰধান মানে তেখেতে একদম ওপৰত আৰু মেইন মানুহ তো তেখেতে হ'ব ছাৰ মেইন ভাৰ্ব তোমালোকৰ ছাৰে আকৌ মেইন ভাৰ্ব কেনেকে হ'ল মানুহটো আকৌ বোলে ছাৰ আপুনিয়ে কৈছিলে ভাৰ্ব মানে কিবা এটা কৰা বা হোৱা বুজায় ছাৰে তো কাম কৰে না ছাৰ কৰে তো কাম স্কুলখনৰ হকে তেখেতে কাম কৰি আছে আমাক পঢ়াই আছে তো কেনেকে ছাৰে মেইন ভাৰ্ব নহ'ব কওকচোন তাতে প্ৰধান ব্যক্তি মেইন মানুহ আইও যাও কতে সোমাই মই লুহি কি উদাহৰণ দিছে এনেতো ছাৰ আমি বুজাত কি তো ধুনীয়া উদাহৰণ দিছে হয় ছাৰ ময়ো তো ধুনীয়াকে বুজিছো খালে বৰুৱা কতে সোমালেহি তুমি আকৌ এইবিলাক ষ্টুডেণ্টক কেনেকে পঢ়োৱা মাথা খাই নে নেখাই বাৰু এই মেইন ভাৰ্ব হৈ গ'ল ঠিক আছে বৰ খাটাৰা বুজাইছা ৰেগুলাৰ ভাৰ্ব মানে কি এইটো ছাৰ মেইন বস্তু যিহেতু ই স্কুলখনৰ কথাই উদাহৰণ দিছিলে তো মই ছাৰ ৰেগুলাৰ মানে বস্তুটো ৰেগুলাৰ ভাৰ্বটো আমাৰ স্কুলৰ কথাই কৈ দিছো তো আমি তিনিটা হৈছো ছাৰ ৰেগুলাৰ ষ্টুডেণ্ট আমি তিনিটা আহি কিবা এটা কাম কৰো তাৰ মানে পঢ়ো তাৰ মানে ছাৰ আমি কিটা হৈছো ৰেগুলাৰ ভাৰ্ব আইও যাও ৰেগুলাৰ ভাৰ্ব কিটা এইকিটা সঁচাকে আলটা প্ৰ মেক্স ষ্টুডেণ্ট থেংক ইউ সো মাচ ছাৰ ইফালে ইৰেগুলাৰ ভাৰ্ব মানে হৈছে যিকেইটা ৰেগুলাৰ নহয় যেনে চন্দ মন্দ দিহিঙীয়া আমাৰ ইফালে মদন আমাৰ ইফালে এইটো কি নাম কয় নগেন খগেন ৰূপালী এইকেইটা হৈছে ইৰেগুলাৰ ষ্টুডেণ্ট তাৰ মানে ইহঁতে ৰেগুলাৰ ক্লাছ নাহে এইকেইটাক আপুনি ধুমকেতু বুলিও ক'ব পাৰে আৰু আপুনি ধৰি ল'ব পাৰে সেইকেইটা হৈছে ইৰেগুলাৰ ভাৰ্ব মই চেছ ছাৰ আকৌ কি হ'ল গাই চকক ঐ যাচোন যা চাগে ব্ৰ মাকসাত নাই যে কিবা ছাৰে স্বৰ্গগামী হৈ যোৱা নাইতো আমেৰিকাৰ পৰা আহি অসমত কি উত্তৰ দিলো ন এয়া বন্ধুসকল ছাৰ হৈ গ'ল বেহুচ ব্ৰ কথাটো বেয়া হ'ব নহয় ভাৰ্ব কি হ'ল ছাৰ কোনটো ভাৰ্ব 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 go and gun do the done খতম মাক চকলা আজি ছাৰে আমাক বিয়াত ধুব আমাৰ জ্ঞানৰ পৰিধি চাগে ছাৰে জীৱনত নেপাহৰিব মৃত্যুৰ সময়ত জমৰ আগত ক'ব আমি এদিন আলটা প্ৰ মেক্স ষ্টুডেণ্ট লগ পাইছিলো তাৰে স্কুলৰ প্ৰধান শিক্ষকজন হৈছে মেইন ভাৰ্ব তিনিজন আছে ৰেগুলাৰ ভাৰ্ব